হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু ৰুমি জাখল। আজি মই একেবাৰে সহজ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। সকলোৱে জানো, কিন্তু তাত মই অকণমান বেলেগ ধৰণে বনাইছোঁ। আহকচোন চাই লওঁ। মই প্ৰথমে আধা লিটাৰতকৈ অকণমান বেছি গাখীৰ লৈ লৈছোঁ। এইটো 3 পোৱামান হ'ব। ইয়াতে গাখীৰখিনি মই উতলিবলৈ গেছত ৰাখি দিছোঁ। মই আজি আচলতে পায়স বনাম। আৰু ইয়াতে মই আধা কাপ মানে দুমুঠিমান হ'ব ইয়াতে চাউল আছে মোৰ। মই ইয়াতে জহা চাউল ব্যৱহাৰ কৰিছোঁ। মই 3জন মানুহৰ জোখাৰে বনাইছোঁ, সেইকাৰণে সকলোবোৰ বস্তুৰে কোৱান্টিটি মই অলপ কমকৈ লৈছোঁ। চাউলখিনি মই ধুই 15 মিনিটমান তিয়াই ৰাখিছিলোঁ। এতিয়া গাখীৰখিনি উতলাৰ পাছত মই তাতে চাউলখিনি দি দিলোঁ আৰু এবাৰ লৰাই দিম যাতে তলত লাগি নাযায়। পায়স আমি সকলোৱে বনাওঁ, সকলোৱে জানে পায়স বনাবলৈ, কিন্তু আজি মই অকণমান বেলেগ ধৰণে ইয়াক বনাবলৈ চেষ্টা কৰিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিম মিডিয়াম ফ্লেমতে। মাজে মাজে খালি লৰাই থাকিব লাগিব যাতে তলত লাগি নাযায়। মোৰ চাউলখিনি প্ৰায় 50% মান সিজি গৈছে। সিজিবলৈ বহুত বেছি দেৰি লগা নাই, কাৰণ মই তিয়াই ৰাখিছিলোঁ অলপ। ইমানটো সময়তে মই ইলাচি 2টা এনেকৈ খুন্দি ৰাখিছিলোঁ, গুটিকেইটা উলিয়াই সেয়া দি দিছোঁ। ইয়াতে তেজপাতো দিব পাৰে আপুনি ইচ্ছা কৰিলে। তেজপাত দিলেও বৰ ধুনীয়া গোন্ধ ওলায়। ইলাচিখিনি দিয়াৰ পাছত সঁচাকৈ বৰ ধুনীয়া গোন্ধাইছে পায়সখিনি। এয়া চাওক, মোৰ প্ৰায় 80% মান সিজি গ'ল চাউলটো। এয়া চাওক, প্ৰায় সিজি গৈছে। এতিয়া ইয়াতে মই ড্ৰাই ফ্ৰুটছখিনি ৰাখিছিলোঁ। ইয়াতে মই কাজু, কিচমিচ আৰু আলমণ্ড ৰাখিছিলোঁ। এইখিনি কুটি লৈছিলোঁ, কাজু আৰু বাদামখিনি কুটি থৈছিলোঁ। সেইখিনি ইয়াতে দি মিক্স কৰি দিলোঁ। এনেকুৱাতে যদি গাখীৰটো অলপ কমি আহে তেতিয়া অলপ ওপৰৰ পৰা আৰু ঢালি দিব পাৰে, কিন্তু গৰম গাখীৰহে ইউজ কৰিব। এতিয়া মই বেলেগ এখন পেন লৈ লৈছোঁ আৰু ইয়াতে অকণমান ঘিউ দি দিছোঁ, এচামুচমান হ'ব। আৰু ঘিউখিনি গৰম হোৱাৰ পাছতেই মই ইয়াতে 4 চামুচমানৰ জোখেৰে চেৱৈ দি দিছোঁ। চেৱৈখিনি এতিয়া একদম শ্ল' ফ্লেমত ঘিউত গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। পায়সখিনি অকণমান বেলেগ ধৰণে বনাম বুলি কোৱাৰ কাৰণটো এইটোৱেই। ইয়াত মই চেৱৈ এড কৰিম। এয়া চাওক, চেৱৈখিনি মোৰ প্ৰায় গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া মই ইয়াৰে গেছটো অফ কৰি দিম। আৰু সিফালে মোৰ পায়সখিনিও প্ৰায়ে সিজি গৈছে। এতিয়া মই ভাজি ৰখা চেৱৈখিনি পায়সত দি দিম। এনেকৈ কোনোবাই বনাই খাইছেনে বাৰু কেতিয়াবা? যদি খাইছেতো ঠিকে আছে, যদি নাই খোৱা এবাৰ নিশ্চয় ট্ৰাই কৰিব। বহুত ভাল লাগে খাই এনেকৈ। এতিয়া গোটেইখিনিকে ভালদৰে মিলাই একেবাৰে শ্ল' ফ্লেমত 10 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। পায়সখিনি অলৰেডি সিজিয়ে গৈছে আৰু যিখিনি আমি ভাৰ্মিকেলি ইউজ কৰিলোঁ চেৱৈ, সেইখিনিও অলপ সিজি যাব। সেইখিনি সিজোঁতে বহুত বেছি দেৰি নালাগে। এয়া চাওক, ফুলি গ'ল, মানে আমাৰ চেৱৈখিনি সিজি গ'ল। এতিয়া মই ইয়াতে 4 টেবুল চামুচ চেনি লৈ থৈছিলোঁ। 4 টেবুল চামুচ চেনি ইয়াতে এড কৰিম। মিঠা বস্তু বনালে সদায় চেনিটো লাষ্টত ইউজ কৰিব লাগে, নহ'লে বাকীখিনি বস্তু সিজাত অকণমান দিগদাৰ হয়। ভালদৰে গোটেইখিনিকে মিক্স কৰি আৰু 1 মিনিটমান মই জুইৰ ওপৰতে ৰাখিম, কিন্তু গেছটো একেবাৰে শ্ল' ফ্লেমত ৰখা আছে। এতিয়া চেনিখিনি ভালদৰে গলি যোৱালৈকে 1 মিনিটমান ৰাখি দিলে হৈ গ'ল। এয়া মোৰ ভাৰ্মিকেলি ৰাইচ ক্ষীৰ ৰেডি হৈ গ'ল। তাৰমানে চেৱৈ আৰু চাউলৰ পায়স ৰেডি হৈ গ'ল। একেবাৰে সহজ নহয়নে? এবাৰ বনাই চাবচোন। খাবলৈ আমি জেনেৰেল যিটো পায়স বনাওঁ তাতকৈ অকণমান বেলেগ, কিয়নো ইয়াত মুখত অলপ চেৱৈ সোৱাদটো আমাৰ আহে। তো মই এতিয়া ছাৰ্ভ কৰিবলৈ লৈছোঁ। এয়া মই ডিজাৰ্ট বাউল এটাত ছাৰ্ভ কৰিছোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে দেখি।
ওপৰতে মই অলপ কটা বাদাম আৰু কাজু দি সজাই দিছোঁ। এইবোৰ সজোৱাটো নিজৰ ইচ্ছা, যেনেকৈ সজাব পাৰে, কিন্তু খাবলৈ বহুত টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব, কেনেকুৱা পালে মোক জনাব নিশ্চয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে মোক লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, নমস্কাৰ।